guys, welcome back to my channel Pranami and Practice's new blog. আজি মই আপোনালোকৰ সন্মুখত ভন্টি আৰু মই মেকআপ চ্যালেঞ্জ কৰি দেখুৱাম আৰু আমি দুটাই নো মিৰৰ মেকআপ চ্যালেঞ্জ কৰিম। যদি ভিডিওটো ভাল পায় লাইক কৰিব আৰু নিজৰ ফ্যামিলিৰ লগত শেয়াৰ কৰিব যাতে মোৰ একাউণ্টখনত লাইক বাঢ়ি যায় বা সাবস্ক্ৰাইব বাঢ়ি যায়। তাৰ পিছত মই এটি জ্যোতি সংগীত পৰিবেশন কৰি দেখাম। ভুল হ'ব পাৰে, ভুল হ'লেও ক্ষমা কৰি দিব। আৰু এইজনী মোৰ ভন্টি দেখিছেই চাগে আগৰ ভিডিঅ' অলপ ইখিনি মানে অলপ আগতে তাই মেকআপ কৰি উঠিলে, এতিয়া মুখ হাত ধুই আৰু ৰেডি হোৱা আৰু মেকআপ কৰিব। মই ভাবিলোঁ মেকআপ চ্যালেঞ্জ কৰোঁ বুলি, সেইকাৰণে ঠিক আছে। তো চাই থাকক আমাৰ ভিডিঅ'টো। তো আমাৰ মেকআপত বেছি বস্তু নাই কাৰণ আমি ইমান ঘৰত মেকআপ নকৰোঁ। আজি ভাবিলোঁ এটা আনকমন ভিডিঅ' দি দিওঁ, সেইকাৰণে মেকআপ চ্যালেঞ্জ কৰি দেখুৱাওঁ। অলপ কাকো ভাল হৈছে কমেণ্টত ক'ব দেই। আৰু এইফালে মিৰৰে নাই আমাৰ, সেইটো দেখালে। তো এতিয়া মই জ্যোতি সংগীত এটি গাম, জ্যোতিপ্ৰসাদ আগৰৱালাৰ। পালো জীবনৰ অৰ্থ অভিনৱ, স্বাগত সতীৰ্থ, স্বাগত স্বাগত সতীৰ্থ। অলপ মিষ্টেক হৈছে, ক্ষমা কৰি দিব। জীবনৰে জাগ্রতি খণ্ড, জীবনৰে জাগ্রতি খণ্ড, পালো জীবনৰ অৰ্থ অভিনৱ। তো মোৰ গানটো গোৱা হ'ল আৰু মই সংগীতৰ স্কুলত নাযাওঁ। যদি ভুল হৈছে ক্ষমা কৰি দিব, মাজতে সুৰটো নিমিলিব পাৰে। বাই।